আমাৰ বহুত নিবনুৱা যুৱক যুৱতীয়ে নিজকে স্বাৱলম্বী কৰিবলৈ মনত বহুত আশা আৰু ডাঙৰ ডাঙৰ সপোন লৈ কিবা এটা দোকান বা কিবা এটা ব্যৱসায় ষ্টাৰ্ট কৰে কিন্তু পিছত যেতিয়া ব্যৱসায়ত বেছি কাস্টমাৰ নাহে বা দোকানখনত বেছি কাস্টমাৰ নাহে তেতিয়া বহুত হতাশ হৈ পৰে আৰু কিছুমানে তো এনেকেও ভাবিবলৈ ষ্টাৰ্ট কৰে যে দোকানখন এৰিয়েই দিম নেকি বা ব্যৱসায়টো বন্ধই কৰি দিম নেকি তো চোৱা বন্ধু যদি তুমি কিবা এটা ব্যৱসায় ষ্টাৰ্ট কৰিছা তাৰ মানে তোমাৰ মাজত অকমান হলেও বিজনেছ মাইণ্ড আৰু ৰিস্ক লোৱাৰ দম আছে তো যদি আপোনাৰ মাজত মাত্ৰ এই দুটা কোৱালিটিও আছে বিজনেছ মাইণ্ড আৰু ৰিস্ক লোৱাৰ দম তেতিয়াহ'লে মাৰ্কেটখন বেয়া দেখি মাৰ্কেটৰ পৰা পলাব নালাগে যদি মাৰ্কেটত আহিয়েই গ'ল তেতিয়াহ'লে মাৰ্কেটত কিছুদিন ৰাজত্ব কৰিয়ে যাওক নে কি কয় তো বলক আজিৰ এই ভিডিঅ'ত তেনেকুৱা কেইটামান সিক্ৰেট শ্বেয়াৰ কৰিম যদি আপুনি এইবোৰ বস্তু ভালকৈ বুজি লৈ আপুনি আপোনাৰ ব্যৱসায়ত ইমপ্লিমেণ্ট কৰে বা আপোনাৰ ব্যৱসায়ত খটাব পাৰে তেতিয়াহ'লে আপোনাৰ দোকানত বা আপোনাৰ ব্যৱসায়ত কাস্টমাৰ দুগুণ তিনিগুণ নহয় 10 গুণলৈও বাঢ়ি যাব পাৰে আৰু আপুনি এইটো কথা ভালকৈ জানে যে আপোনাৰ ব্যৱসায়ত বা আপোনাৰ দোকানত সেলস তেতিয়াই বাঢ়িব যেতিয়া নেকি আপোনাৰ দোকানত বা আপোনাৰ ব্যৱসায়ত কাস্টমাৰ বাঢ়িব তো আজিৰ এই ভিডিঅ'টো কেৱল ক্ষুদ্ৰ ব্যৱসায়ৰ কাৰণে নহয় কেৱল দোকানীসকলৰ কাৰণে নহয় আজিৰ এই ভিডিঅ'টো সৰু ডাঙৰ সকলো ব্যৱসায়ৰ কাৰণে হয় যিসকলে নিজৰ ব্যৱসায়ত বা নিজৰ দোকানত বহুত জলদি কাস্টমাৰ বঢ়াব বিচাৰে তো যদি আপুনি অলৰেডি কিবা এটা ব্যৱসায় কৰি আছে বা কিবা এটা ব্যৱসায় ষ্টাৰ্ট কৰিম বুলি ভাবি আছে তো আজিৰ এই ভিডিঅ'টো কমপ্লিট চাব তাৰ আগতে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰি লওঁ তো নমস্কাৰ বন্ধুসকল বিগ বুল ডিজিটেলৰ আৰু এটা নতুন ভিডিঅ'ত মই ৰবি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ তো আপুনি আপোনাৰ ব্যৱসায় বা আপোনাৰ দোকানখনৰ সেলস বঢ়াবলৈ মাত্ৰ 4টা ৰুল ফলো কৰিব লাগিব তাৰ নাম্বাৰ 1 হ'ল কাস্টমাৰৰ এট্ৰেকশ্যন ধৰি লওক আপোনাৰ লোকেল মাৰ্কেটত কিবা এটা দোকান আছে বা কিবা এটা ব্যৱসায় আছে তো আজি আপুনি মাত্ৰ 2 ঘণ্টাৰ কাৰণে আপোনাৰ দোকানৰ পৰা অকমান ওলাই আহক আৰু বজাৰখন অকমান ভালকৈ ঘূৰি চাওক আৰু ধৰি ললো আপোনাৰ মাৰ্কেটত এটা কাপোৰৰ দোকান আছে তো আপুনি মাৰ্কেটত থকা বাকি কাপোৰৰ দোকানকেইটা অকমান দূৰৰ পৰা ভালকৈ অবজাৰ্ভ কৰক আৰু 100 মিটাৰ বা 200 মিটাৰ দূৰৰ পৰা আপোনাৰ দোকানখন ভালকৈ নোটিস কৰক আৰু এতিয়া চাওকচোন যে আপোনাৰ দোকানখনৰ বাহিৰত এনেকুৱা কিবা স্পেশাল বস্তু লগোৱা আছে নে যাৰ পৰা এজন নতুন মানুহ বা এজন নতুন কাস্টমাৰ হেফালে গলে আপোনাৰ দোকানখনক নোটিস কৰিবই লাগিব এনেকুৱা কিবা স্পেশাল বস্তু আপোনাৰ দোকানৰ বাহিৰত লগোৱা আছে নে হেতু লাগিলে আপোনাৰ দোকানৰ বৰ্ডে হওক বা লাইটিং হওক বা আপোনাৰ দোকানৰ বাহিৰৰ ডেকোৰেশনে হওক তো যিয়ে নহওক কিয় যাতে 200 মিটাৰ দূৰৰ পৰা এজন কাস্টমাৰে আপোনাৰ দোকানৰ ফালে চালে তেওঁৰ এটেনশন আপোনাৰ দোকানখনে গ্ৰেব কৰিব পাৰে তো যদি আপোনাৰ মাৰ্কেটত আপোনাৰ নিচিনা আৰু বহুত দোকান আছে তেতিয়াহ'লে আপুনি কি কৰিব বাকি দোকান কেইটাতকৈও আপুনি অকমান ব্ৰাইট কালাৰ আপোনাৰ দোকানৰ বাহিৰত লগাব আৰু আপোনাৰ দোকানৰ যিখন এডভাৰটাইজমেন্ট বোৰ্ড সেইখন অকমান ডাঙৰ ৰাখিব আৰু তাত লাইটিংটো অকমান ধুনীয়া কৰিব মানে আপোনাৰ দোকানৰ বাহিৰত যেটো ডেকোৰেশন হেতু অকমান ধুনীয়া আৰু ব্ৰাইট ৰাখিব যাতে অকমান দূৰৰ পৰা এজন কাস্টমাৰৰ এটেনশন আপোনাৰ দোকানখনে গ্ৰেব কৰিব পাৰে সেকেন্ড পইণ্টটো হ'ল কাস্টমাৰৰ ইন্টাৰেষ্ট জগোৱা মানে ধৰি লওক এজন কাস্টমাৰে বজাৰত ঘূৰি আছে আৰু তেওঁ নিজৰ কাৰণে কিবা এটা শাৰ্ট কিনিব আৰু তেওঁ এখন দোকানত সোমাল আৰু সোমাই পেলাই দেখিলে হেখন দোকান গ্ৰোসাৰীৰ দোকান হয় বা হেখন দোকান হাৰ্ডৱেৰ দোকান হয় তো তেওঁৰ যেহেতু হাৰ্ডৱেৰ আইটেম বা গ্ৰোসাৰী আইটেমৰ কোনো প্ৰয়োজন নাই গতিকে হেখন দোকানৰ প্ৰতি তেওঁৰ কোনো ইন্টাৰেষ্ট নাই তো ইয়াত ইন্টাৰেষ্টৰ অৰ্থ এটোৱে যে আপোনাৰ দোকানখন আসলতে কিহৰ দোকান হয় হেতু বস্তু যাতে এজন কাস্টমাৰে এজন নতুন কাস্টমাৰে যাতে হেতু বস্তু বাহিৰৰ পৰাই গম পাই যায় যে আপোনাৰ দোকানত আসলতে কি আইটেম ৰখা হয় তাৰ কাৰণে আপুনি কি কৰিব লাগিব যে আপোনাৰ দোকানখনৰ যিকিটা বেষ্ট সেলিং প্ৰডাক্ট হয় তেনেকুৱা প্ৰডাক্টৰ স্যাম্পল আপুনি আপোনাৰ দোকানৰ বাহিৰত লগাই ৰাখিব পাৰে যাতে এজন কাস্টমাৰে বাহিৰৰ পৰাই গম পাই যায় যে আপোনাৰ দোকানখন আসলতে কিহৰ দোকান হয় বা আপোনাৰ দোকানত আসলতে কি প্ৰডাক্ট ৰখা হয় তো থাৰ্ড যেটো পইণ্ট হেতু হ'ল কাস্টমাৰৰ মনত ডিজায়াৰ ক্ৰিয়েট কৰা ধৰি লওক আপোনাৰ এটা ৰেডিমেড কাপোৰৰ দোকান আছে তো আপুনি কি কৰিছে আপোনাৰ দোকানখন বাহিৰৰ পৰা ধুনীয়াকৈ একদম ডেকোৰেশন কৰি ৰাখিছে আৰু আপোনাৰ দোকানৰ যিখন এডভাৰটাইজমেন্ট বোৰ্ড হেতু ডাঙৰকৈ ধুনীয়াকৈ বনাই ৰাখিছে আৰু তাত ধুনীয়াকৈ লাইটিং কৰি ৰাখিছে আৰু সেকেন্ড যেটো পইণ্ট হেতু আপুনি ফলো কৰিছে যে আপোনাৰ দোকানখনৰ যিকিটা বেষ্ট সেলিং প্ৰডাক্ট হয় হেকিটা আইটেম আপুনি স্যাম্পল হিচাপে বাহিৰত ৰাখি থৈছে আৰু থাৰ্ড পইণ্টটো হ'ল যে কাস্টমাৰৰ মনত ডিজায়াৰ ক্ৰিয়েট কৰা তো ইয়াৰ অৰ্থ হ'ল ধৰি লওক আপুনি আপোনাৰ দোকানত কেইটামান টি-শাৰ্ট ওলমাই ৰাখিছে তো সেই বস্তুটো ইমান এট্ৰাক্টিভ নেদেখি কিন্তু যদি আপুনি কেইটামান দামী কেইটামান টি-শাৰ্ট পিন্ধাই ৰাখে তেতিয়াহ'লে সেই বস্তুটোৱে কাস্টমাৰক বেছি এট্ৰাক্ট কৰিব তো যদি আপুনি আপোনাৰ দোকানৰ সন্মুখত কেইটামান দামী কেইটামান টি-শাৰ্ট বা কেইটামান প্ৰডাক্ট পিন্ধাই ৰাখে তেতিয়াহ'লে সেই বস্তুটোৱে কাস্টমাৰক বহুত এট্ৰাক্ট কৰিব যেতিয়া আপোনাৰ দোকানৰ সন্মুখৰ ফালে কোনোবা এজন কাস্টমাৰ যায় তেতিয়া তেওঁলোকৰ ধ্যান সেই দামীৰ ওপৰত পৰিব আৰু তেওঁলোকৰ মনত এটা ডিজায়াৰ ক্ৰিয়েট হ'ব যে সেই টি-শাৰ্টটো বা সেই প্ৰডাক্টটো যদি মই কিনিব পাৰিলো হয় কাৰণ দামীক যেতিয়া কিবা এটা ড্ৰেছ পিন্ধোৱা হয় তেতিয়া হেতু বস্তু বেছি এট্ৰাক্টিভ দেখি কাৰণ দামীৰ যেটো বডি শেপ হেতু একদম পাৰফেক্ট হয় তো মানুহৰ মনত এটা ভুল ধাৰণা ক্ৰিয়েট হয় যে
এই ড্ৰেছটো মই পিন্ধিলেও বহুত ভাল লাগিব যাৰ পৰা কাষ্টমাৰৰ মনত এইটো ইচ্ছা জাগিব যে সেই ড্ৰেছটো মই কিনি পেলাই পিন্ধিলেও মোক বহুত ভাল দেখিব তো ডিজায়াৰৰ সিম্পল অৰ্থটো হ'ল যে কাষ্টমাৰৰ মনত ইচ্ছা জগোৱা যাতে আপোনাৰ সেই ড্ৰেছটো বা আপোনাৰ সেই প্ৰডাক্টবোৰ কিনি পেলাই পিন্ধে তো ফৰ্থ যিটো পইণ্ট সেইটো হ'ল একশ্যন তো এইটো কাম আপুনি কৰিব নালাগে এইটো কাম কাষ্টমাৰে নিজে কৰিব যদি আপুনি প্ৰথম 3টা ৰুল ফলো কৰে তেতিয়াহ'লে একশ্যন যিটো সেইটো কাষ্টমাৰে নিজে ল'ব যদি আপুনি আপোনাৰ দোকানখন ধুনীয়াকৈ ডেকোৰেশ্যন কৰি ৰাখে বাহিৰৰ পৰা আৰু কেইটামান বেষ্ট চেলিং প্ৰডাক্ট আপুনি আপোনাৰ দোকানৰ সন্মুখত চেম্পল হিচাপে ৰাখি থয় আৰু কেইটামান ড্ৰেছ বা কেইটামান প্ৰডাক্ট আপুনি দামীৰ ওপৰত লগাই চেম্পল হিচাপে ৰাখি থয় তেতিয়াহ'লে যেতিয়া এজন নতুন কাষ্টমাৰ আপোনাৰ দোকানৰ সন্মুখৰ ফালে যাব তেতিয়া তেওঁৰ এটেনশ্যন আপোনাৰ দোকানখনে অকমান হ'লেও গ্ৰেব কৰিব ধৰি লওক আপুনি আপোনাৰ দোকানৰ সন্মুখত কেইটামান দামী টি-শাৰ্ট পিন্ধাই ৰাখিছে তো এজন কাষ্টমাৰে হয়তো আপোনাৰ দোকানৰ সন্মুখৰ ফালে গ'লে সেই টি-শাৰ্ট কেইটাৰ ওপৰত দামীক পিন্ধাই ৰখা সেই টি-শাৰ্ট কেইটাৰ ওপৰত তেওঁৰ চকু পৰিব হয়তো সেই টি-শাৰ্ট কেইটা তেওঁৰ চকুত বহুত ভাল লাগিব তো এনেকৈ তেওঁ প্ৰথম দিনাখন পাৰ হৈ যাব দ্বিতীয় দিনাখনো যেতিয়া সেই মানুহজন আপোনাৰ দোকানৰ সন্মুখৰ ফালে যাব তেতিয়াও তেওঁৰ চকু আপোনাৰ দোকানত থকা দামীক লগাই ৰখা টি-শাৰ্টৰ ওপৰত পৰিব তৃতীয় দিনাও হয়তো সেই টি-শাৰ্টৰ ওপৰত তেওঁৰ চকু পৰিব আৰু লাহে লাহে তেওঁৰ মনত এটা ডিজায়াৰ ক্ৰিয়েট হ'ব যে সেই টি-শাৰ্টখন পিন্ধিলে সেই টি-শাৰ্টখন তেওঁ পিন্ধিলে তেওঁকো হয়তো বহুত ভাল লাগিব আৰু হয়তো এদিন সেই মানুহজনে আপোনাৰ দোকানত আহি পেলাই সেই টি-শাৰ্টৰ দাম সুধিব হয়তো সেই টি-শাৰ্টখন তেওঁ বাই কৰিব তো এনেকৈ এজন নতুন কাষ্টমাৰক আপুনি আপোনাৰ দোকানৰ প্ৰতি আকৰ্ষিত কৰিব পাৰে তো ডাঙৰ ডাঙৰ কোম্পানী বা ডাঙৰ ডাঙৰ ব্ৰেণ্ডেও নিজৰ প্ৰডাক্টৰ চেলছ বঢ়াবলৈ এই 4টা ৰুল ফলো কৰে আপুনি হয়তো এনেকুৱা বহুত কোম্পানী বা এনেকুৱা বহুত ব্ৰেণ্ডৰ এডভাৰটাইজ দেখিছে যিবিলাক এড এনেকৈ বনায় যাতে প্ৰথমতে আমাৰ এটেনশ্যন গ্ৰেব কৰিব পাৰে আৰু সেইবিলাক এড আমাৰ ইণ্টাৰেষ্টৰ ওপৰত বেছ কৰি বনায় যাতে আমি সেই এডবিলাক কমপ্লিট চাওঁ আৰু সেইবিলাক এডত তেওঁলোকৰ প্ৰডাক্ট বা তেওঁলোকৰ ছাৰ্ভিচক এনেকৈ শ্ব' কৰে যাতে আমাৰ মনত এটা ডিজায়াৰ ক্ৰিয়েট হয় সেইবিলাক প্ৰডাক্ট বা সেইবিলাক ছাৰ্ভিচ বাই কৰিবলৈ তো যদি আপুনি মাত্ৰ এই 3টা ৰুল ফলো কৰে ৰুল কেইটা মই আকৌ এবাৰ মনত পেলাই দিছোঁ কাষ্টমাৰৰ এটেনশ্যন কাষ্টমাৰৰ ইণ্টাৰেষ্ট আৰু কাষ্টমাৰৰ ডিজায়াৰ তেতিয়াহ'লে এজন নতুন কাষ্টমাৰ আপোনাৰ দোকানত নিশ্চয় আহিব আৰু তাৰ পিছত সেইজন কাষ্টমাৰক কেনেকৈ আপুনি ধৰি ৰাখিব কেনেকৈ সেইজন কাষ্টমাৰক আপুনি ৰেগুলাৰ কাষ্টমাৰ বনাব কেনেকৈ সেইজন কাষ্টমাৰৰ ওচৰত চেল কৰিব সেইটো ডিপেণ্ড কৰিব আপোনাৰ ওপৰত তো এইবিলাক টপিকৰ ওপৰত ভিডিঅ' আপোনালোকে লাহে লাহে পাই থাকিব তো যদি চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি আজিৰ ভিডিঅ'টো চাই ভাল লাগিছে তো প্লিজ এটা লাইক কৰি দিব আৰু ভিডিঅ'টো আপোনালোকৰ ফ্ৰেণ্ডৰ ওচৰত শ্বেয়াৰ কৰি দিব স্পেচিয়েলি যিসকল ফ্ৰেণ্ডে ব্যৱসায় কৰিছে বা কিবা দোকান দি আছে তেওঁলোকৰ লগত নিশ্চয় শ্বেয়াৰ কৰি দিব তো লগ পাম নেক্সট আৰু ইণ্টাৰেষ্টিং ভিডিঅ'ৰ সৈতে তেতিয়ালৈ ভালে থাকক সুস্থ থাকক